জুবিনে যেতিয়া হেৰি ইউথ ফেষ্টিভেলত গাব গৈছিলে আৰু জুবিনে তেতিয়া গাব লাগে ৱেষ্টাৰ্ণ গান বুলি পেলাই তেওঁৰ লগৰ যিখিনি আছিলে তেওঁক উঠাই দিছিলে কিন্তু কি হয় ৱেষ্টাৰ্ণ তেনেকুৱা ছংছ যিবিলাক গোৱা হয় নিজৰ কম্পজিশ্যন হ'ব লাগে বা গিটাৰখন লৈ গায় তেনেকুৱা কথাবিলাক হয় তেতিয়া মানে অৰিজিনেল গান যেনেকৈ টিয়াৰ্ছ ইন হেভেনটো প্ৰায় জুবিনে গাই থাকে এনেও আৰু মই ভাবিছিলোঁ তেতিয়া সি যেতিয়া ঘূৰি আহিছিলে মই ভাবিছিলোঁ সি টিয়াৰ্ছ ইন হেভেন বা তেনেকুৱা এটা গান গাই পেলাই সি হেৰি হৈছিলে আৰু তেতিয়া মই সুধিছিলোঁ যে তুমি কোনটো গান গাইছিলা আৰু তেতিয়া তেওঁ কৈছিলে যে মই মোৰ নিজৰ গান গাইছোঁ মইতো কোনোদিন তাৰ নিজৰ গান মানে তেতিয়ালৈকে মানে ইংলিছত লিখা মই কেতিয়াও শুনা নাই তেতিয়া কৈছে কোনটো তোমাৰ ইংলিছ গান আৰু তুমি কেতিয়া ৱেষ্টাৰ্ণ সেইটো বনালা নহয় মই গানে কিয়ানেটোকে গালোঁ তেতিয়া মানে মই গোটেই চিটুৱেশ্যনটো গম পাওঁ যে লাষ্ট মমেণ্টত ষ্টেজত যেতিয়া গাবলগীয়া হৈছে তেওঁক মানে পুছ কৰিছে গাবৰ কাৰণে লগৰখিনিয়ে তেতিয়া গোটেইখিনি তাত লিখিবলৈ কোনো এখন বেঞ্চ নাই তেতিয়া তাৰে এজনে কি কৰিলে তেওঁ পিঠিখন পাতি দিলে আৰু তাৰ ওপৰত বহি এখন লৈ পেলাই গানে কিয়ানেটো মানে ট্ৰেন্সলেট কৰি ইংলিছত গালে আৰু ইংলিছত গাই পেলাই গানে কিয়ানেটোৱে তেতিয়া বেষ্ট হেৰি লৈ পেলাই মেডেল লৈ পেলাই গুচি আহিছে আৰু গোটেই ল'ৰা ছোৱালীখিনিয়ে বি বৰুৱাৰ তেতিয়া মানে তাক চিয়াৰ আপ কৰাৰ লগে লগে তাৰ হাতত থকা কাগজখন তাৰ পৰা উৰি গৈ ক'ত হেৰালে সেইটো কোনেও বিচাৰি নাপালে আৰু মই তেতিয়া তেওঁক সুধিছিলোঁ যে লিৰিক্সটো দিয়া সি কৈছে মানে কাগজখনটো হেৰাই থাকিলে তাৰমানে এটা ইউনিভাৰ্চেল ট্ৰুথ এটাত গৈ আছিলে জুবিন আৰু সেই ইউনিভাৰ্চেল ট্ৰুথটো অসমীয়াত আছিলে যিটো সংজ্ঞা হীৰেণ বত্তই দিছিলে আৰু সেই ট্ৰুথটো ইংলিছত ট্ৰান্সলেট হৈছিলে যিটো আকৌ গ'ল্ড মেডেল আনিছিলে তাৰমানে ইউনিভাৰ্চেলিজিমটো জুবিনৰ মাজত সোমাই আহিছিলে থ্ৰু এ পাৰ্টিকুলাৰ চেনেল আৰু সেইটো কাৰণে মই ভাবোঁ গানে কিয়ানেটো মানে এটা চেনেলাইজ definition of a song by Hiren Bhatta through the voice rendered and created by Jubin.